হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। মই আজি দুটামান কথা আপোনালোকৰ লগত পাতোঁ বুলি এই ভিডিঅ'টো বনালোঁ। হয়তো আপোনালোকে জানিবও পাৰে বা কিছুমানে নাজানিবও পাৰে। যিখিনি মোৰ জ্ঞান হৈছে বা যিখিনি মই জানিছোঁ সেইখিনি মই জ্ঞানখিনি আপোনালোকৰ লগত বিলাব বিচাৰিছোঁ। আপোনালোকে হয়তো আঁকোৱালি ল'ব, নল'লেও আপোনালোকে কিন্তু বেয়াকৈ কমেণ্ট নকৰিব দেই। মই অৱশ্যে কোনো ডাক্তৰ নহয় বা কোনো মনোবিজ্ঞানী নহয়। কিছুমান কথা প্ৰশিক্ষণ পাই আশা ছুপাৰভাইজাৰ হিচাপে কাম কৰি যিবোৰ প্ৰশিক্ষণ পাইছোঁ, প্ৰশিক্ষণৰ পৰা যিখিনি শিকিছোঁ বা আজি জীৱনৰ 45টা বছৰে যিখিনি অভিজ্ঞতা হৈছে, সেই অভিজ্ঞতাৰ পৰা কিছুমান কথা শিকিছোঁ কাৰণে আপোনালোকৰ লগত ভাগ বতৰা কৰিব বিচাৰিছোঁ দেই। এতিয়া চাওক, আজি বহুদিন এইকেইদিনমানত বহুতকেইটা ছুইচাইডৰ কথা শুনিলোঁ। এনেও আমি গম পাইছোঁ ছুইচাইড মানুহে কেতিয়া কৰে, যেতিয়া মানুহৰ মূৰৰ ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰে তেতিয়া মানুহ এজনে ছুইচাইড কৰে। আৰু সেই যে ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰি আৰু মানসিকভাৱে ভাগি পৰে, তেনেকুৱা মানুহখিনি কোনটো ষ্টেজৰ মানুহ হয় বাৰু? সাধাৰণতে যিখিনি 18 বছৰ ওপৰৰ বা 35 বছৰ তলৰ যিখিনি মানুহ, সেই মানুহখিনিয়ে এনেকুৱাখিনি কাণ্ড কৰে, নহয়নে বাৰু? তাৰ কাৰণ কিছুমান আছে জানেনে? তেওঁ যে মূৰৰ ভাৰসাম্য হেৰুৱাই পেলাইছে, কাৰণ তাৰমানে তেওঁ অসুস্থ, মানসিকভাৱে তেওঁ সুস্থ নহয়। এতিয়া আমি এটা কথা জানো যে মানুহ স্বাস্থ্যৱান হ'বলৈ হ'লে শাৰীৰিকভাৱেও, মানসিকভাৱেও আৰু সামাজিকভাৱেও সুস্থ হ'ব লাগিব, তেতিয়াহে এজন মানুহক সুস্থ বুলি কোৱা যায়, হয়নে? এতিয়া সেই মানুহজন মানসিক ৰোগীলৈ কিয় পৰিৱৰ্তন হ'বলৈ পালে? তেওঁ নিশ্চয় ঘৰখনৰ পৰিৱেশ আৰু নিজৰ চাৰিওফালৰ যিটো পৰিৱেশ আৰু তেওঁৰ পিতৃ মাতৃৰ যিটো অৱস্থা বা পৰিয়ালটোৰ যিটো অৱস্থা, সেই অৱস্থাটোৱে তেওঁক সেই মানসিক ৰোগলৈ ঠেলি পঠিয়ায়। আমি শিকিব পাইছোঁ দেই, জানিব পাইছোঁ যে এগৰাকী মহিলা যেতিয়া এখন ঘৰত দীৰ্ঘদিন ধৰি নিৰ্যাতিত হৈ থাকে, তেতিয়া সেই ঘৰখনত থকা শিশুকেইটা খুব বেয়াকৈ তেওঁলোকৰ মগজুত প্ৰভাৱ পৰে। তাৰ ফলত কি হয়, সেই শিশুটো লাহে লাহে মানসিক ৰোগীলৈ পৰিৱৰ্তন হৈ যায়। সেইটো ঘৰৰ মানুহৰ অজ্ঞাতেই বা সমাজৰ মানুহৰ অজ্ঞাতেই। আমি ক'বই নোৱাৰোঁ বা আমি ধৰিবই নোৱাৰোঁ বা পৰিয়ালৰ মানুহে ধৰিবই নোৱাৰে। কেৱল অৱশ্যে মাইকী মানুহগৰাকীয়ে আপোনাৰ নিৰ্যাতনত ভোগে তেনেকুৱা নহয় দেই, পুৰুষসকলেও নিৰ্যাতনত ভোগে। মই কিন্তু ইয়াৰ সপক্ষে আছোঁ, পুৰুষসকলেও নিৰ্যাতনত ভোগে। এতেকে যিখন ঘৰত নিৰ্যাতিত হৈ থাকে বা যিখন ঘৰৰ পৰিস্থিতি সদায় হুলস্থুলীয়া বা অশান্তিকৰ এটা পৰিৱেশ হয় বা তেওঁলোকৰ যিটো পৰিৱেশত ল'ৰা ছোৱালীবোৰ বাস কৰে, সেই পৰিৱেশটো যদি অশান্তিকৰ হয়, তেতিয়া শিশুবিলাকৰ মগজুত প্ৰভাৱ পৰে, খুব বেছি বেয়াকৈ প্ৰভাৱ পৰে, আমি ভাবিব নোৱাৰাকৈ প্ৰভাৱ পৰে, যিবিলাক আমি ভাবিবই নোৱাৰোঁ তাৰমানে, আৰু চকুদি আমি দেখিও নাপাওঁ। তেওঁলোক লাহে লাহে এটা তেওঁলোকৰ পৰিৱৰ্তন এটা দেখা যায়। পৰিৱৰ্তনবিলাক কেনেকুৱা গম পায়নে? শিশু এটি যদি সেইখন ঘৰত থাকে, তেতিয়া কি হয়, শিশুটো লাহে লাহে খোৱা বোৱাৰ প্ৰতি অনীহা জাগে, খাব বব নিবিচাৰে, খিংখিঙীয়া স্বভাৱৰ হৈ পৰে, পঢ়া শুনাত মন নিদিয়ে, স্কুল যাবলৈ মন নকৰিব, লগৰ ল'ৰা ছোৱালীৰ লগত খেলিব মন নকৰিব, তেনেকুৱা কিছুমান ছিমটমছ দেখা দিয়ে। আমি সেইবিলাক সাধাৰণতে ইগন'ৰ কৰোঁ, হয়নে? বাচ্ছাটোৱে খাব বিচৰা নাই, ল'ৰাটো আজিকালি খাবলৈ অনীহা জাগে, খাব নিবিচাৰে, স্কুললৈ যাবলৈ মন নকৰে। তাৰপিছতে আপোনাৰ লাহে লাহে কি হয়, সেই ল'ৰা ছোৱালীবিলাক গৈ আপোনাৰ সিহঁতে কিছুমান বেয়া সংগ লয়গৈ। বেয়া সংগ দুষ্ট সংগ, তেওঁলোকৰ বয়সৰ লগত নিমিলা ল'ৰা ছোৱালী নহ'লেও তেওঁলোকতকৈ ডাঙৰ বয়সৰ ল'ৰা ছোৱালীবিলাকৰ লগত তেওঁলোকে বন্ধুত্ব কৰি পিনে বেয়া সংগ দেই, মই ভালৰ কথা কোৱা নাই, বেয়া সংগত তেওঁলোকে পৰি সেই যে বেয়া বস্তুবিলাক, ড্ৰাগছ, চিগাৰেট, মদ, এইবিলাকৰ প্ৰতি আসক্তি জাগে তেওঁলোকৰ। আসক্তি জাগি তেওঁলোকে লাহে লাহে সেইবিলাক খাবলৈ ধৰে, সেইবিলাক সেৱন কৰিবলৈ ধৰে।
তাৰ ফলত তেওঁলোকৰ মানসিক স্থিতিটো আৰু বেছি বেয়া হৈ গৈ থাকে। শাৰীৰিকটোতো বেয়া হৈয়ে মানসিকো তেওঁলোকৰ আৰু বেয়া হৈ গৈ থাকে। ঘৰৰ মানুহখিনিয়ে সদায় লগৰ ল'ৰা ছোৱালীক দুখে বা যিখিনি সংগত মানে ঘূৰে সেইখিনিক দুখে, কিন্তু আচলতে আমাৰ ল'ৰা ছোৱালীখিনিক আমি নিজে ঠেলি পঠিয়াই দিছোঁ। আমাৰ পৰিৱেশটো আমি নিজেই নষ্ট কৰি পেলাইছোঁ। আমাৰ পিতৃ মাতৃ হৈ আমি ল'ৰা ছোৱালীৰ সেইখিনি দায়িত্ব বুজি পোৱা নাই বা সেইখিনি আমি বুজিবলৈ যত্ন কৰা নাই। সেই ঘৰখন যে অশান্তি হৈ থাকে, মাক বাপেকৰ মাজত কাজিয়া হৈ থাকে, ঘৰখনত যে কাজিয়া হৈ থাকে, ওচৰ চাৰিওফালে যে চাৰিওদিশত যে কাজিয়া হৈ থাকে, তাৰ ফলত যে সেই বাচ্ছাটোৰ প্ৰভাৱ পৰিছে, আমি সেই কথাটো কিন্তু মানি নলওঁ দেই। তাৰ ফলত কি হয়, বাচ্ছাটোতো বেয়া বস্তু বেয়া সংগত পৰিলেই। তাৰপিছতে আমি কি কৰোঁ, ৰিহাব চেণ্টাৰত দি দিওঁ বা কিছুমানে কি কৰে, বাচ্ছাটোৱে আজিকালি মানে অলপ মন মাৰি থকা হৈছে বা কথা বতৰা নুশুনে, খিংখিঙীয়া হৈছে, পঢ়া শুনাত মন নবৰে, সেই বেজবেজালি কৰিবলৈ যায়, মানে মানুহক তাবিজ মানে এইবিলাক কৰিবলৈ যায়, হয়নে? কিন্তু এইবিলাক একেবাৰে সমূলি বেয়া কথা। এইবিলাক কৰিলে আমি মানে নিজেই বাচ্ছাটোক আৰু মৃত্যুমুখলৈ ঠেলি দিয়া হয়। তাৰপিছত লাহে লাহে গৈ কি কৰিব, বাচ্ছাটোৱে যেতিয়া নিজৰ মূৰৰ ভাৰসাম্য হেৰুৱাই পেলাব, সি কি কৰিব কি নকৰিব একো বুজি নাপায়, শেষত আত্মহত্যা কৰে। বা যদিও আত্মহত্যা নকৰে, তেতিয়াহ'লে এটা অসুস্থ জীৱন এটা যাপন কৰে। এতেকে চাওকচোন, আমি পিতৃ মাতৃ হৈ আমাৰ ভৱিষ্যতটোক আমি নিজ হাতেৰে ধ্বংস কৰিছোঁ। এয়া কিন্তু বহুতে স্বীকাৰ নকৰিলেও এয়াই সত্য দেই। বেজবেজালি কৰাতকৈ, তাবিজ পিন্ধোৱাতকৈ আমি ডাক্তৰৰ ওচৰলৈ কিয় লৈ নাযাওঁ? আমি ডাক্তৰৰ পৰামৰ্শ কিয় নলওঁ? কিয়নো আমি নেজানোৱেই সেইটো বিষয়ে, হয়নে বাৰু? আমি ভাবোঁ যে বাচ্ছাটোৰ কিবা ভূত লম্ভিছে, কিবা গ্ৰহ দোষ নক্ষত্ৰ দোষ কিবা এটা হৈছে, সেইটো কাৰণে আমি কোনোবা মানুহ এজনক দেখুৱাওঁ আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ যাতে, সেইটো কাৰণে আমি বেজবেজালি আৰু তাবিজ কৰি থাকোঁ। কিন্তু এনে কৰিব নালাগে। আমি অতি শীঘ্ৰেই ডাক্তৰৰ ওচৰলৈ লৈ যাব লাগে, ডাক্তৰৰ পৰামৰ্শ ল'ব লাগে, কাউন্সেলিং কৰাব লাগে। তেতিয়া আমি ল'ৰা ছোৱালীবিলাকক এই অৱস্থাৰ পৰা আমি ৰক্ষা কৰিব পাৰিম। আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত আমি ৰক্ষা কৰিবলৈ হ'লে ডাক্তৰৰ লগত কাউন্সেলিং কৰাৰ উপৰিও, ডাক্তৰক দেখুওৱাৰ উপৰিও আমি আমাৰ নিজৰ পৰিৱেশটো নিজে শুদ্ধ কৰি ল'ব লাগিব। আমাৰ যিখিনি ঘৰত যিখিনি অশান্তিকৰ পৰিৱেশ আছে, সেই পৰিৱেশখিনি আমি নষ্ট কৰি এটা সুস্থ পৰিৱেশ শিশুসকলক দিব লাগিব। তেতিয়াহে আমাৰ ভৱিষ্যতটো কিন্তু সুন্দৰ হ'ব। আমাৰ ল'ৰা ছোৱালী সুন্দৰ হোৱা মানে আমাৰ ভৱিষ্যত সুন্দৰ, হয়নে নহয় বাৰু? এতেকে যদি মোৰ কথাকেইটা ভাল লাগিলে আপোনালোকে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব, যাতে গাঁৱৰ সৰল সহজ ৰাইজে মোৰ এই কথাকেইটা পায় আৰু সকলোৱে যাতে বুজি উঠে।